নমস্কাৰ বান্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মই আন এটি ব্লগলৈ হেপী উৰুকা গাইজ এণ্ড এতিয়া যাই আছোঁ আমি ডিচি অফিচৰ সন্মুখত চ' ইয়াতে মোৰ গাড়ীত বহি থাকিব লগা হৈছে 2 ঘণ্টা ধৰি দেউতা বোলে কিবা ইলেকশ্যনৰ পইচা পায় চ' তাত গ'লে এণ্ড এতিয়া আমি পালোঁ দুৰ্গা মন্দিৰ গোপাল বজাৰৰ পিনে দুৰ্গা মন্দিৰৰ পৰা একদম প্ৰেমদা হোটেললৈকে একদম বহুত বেছি ভিৰ হৈছে কাৰণ আপোনালোকে দেখাই পাইছে ৰাস্তাটোৰ দুইপিনে মানে বজাৰেৰে ভৰ্তি আৰু মাছে চাবনে মুৰ্গী ছাগলী নে গাহৰি নে শাক পাচলি কি চাব কি নাই ইয়াত একদম ভিৰ হৈ আছে তো গাড়ীখন পাৰ্ক কৰিবলৈ জেগাই পোৱা নাই আমি ৰাস্তাত ইমানেই ভিৰ আমি গোপাল থানৰ কাষতহে গাড়ীখন পাৰ্ক কৰিব লগা হ'ল চ' ইয়াতে দেউতাই সুধি আছে দাম মিলা নাই বোলে আৰু এইটো হ'ল ফাৰ্গিজ আমি সদায় লগ পাইছোঁ দেই ইয়াক এণ্ড আমি এতিয়া বজাৰ পিনে আহিলোঁ খোজকাঢ়ি ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে আপোনালোকক দেখাইছোঁ আৰু অকণমান আৰু ইমান ভিৰ হৈছে এই তিনিকুণীয়া পুখুৰীটোৰ পাৰত এই উৰুকাৰ দিনাখন মাছবিলাক চাই ভাল লাগে মইতো মাছ খাই বেয়াই পাওঁ দিয়কচোন কিন্তু মাছ বোলা বস্তুটো বহুত ভাল পাওঁ কিন্তু খাই বেয়া পাওঁ সেনেকুৱা আৰু চ' বজাৰলৈ ওলাই গ'লোঁ কি লৈ নাজানো আৰু দেউতাই আমি উদ্দেশ্য কৰি যিহেতু ডিচি অফিচলৈহে আহিছিলোঁ চ' মোনাখন আনিব পাহৰি গ'লোঁ এতিয়া কিনিব লগা হৈছে মোনা আৰু এখন চ' দেউতাই বোলে ইয়াৰ পৰা পাভ মাছ কিনে আমি খাব পৰা চ' 8টা পাভ মাছ কিনিলে ইয়াৰ পৰা আৰু আমি আন ঠাইৰ পৰা ভৌকা মাছ কিনিলোঁ 4 কিলোগ্ৰামৰ এণ্ড আমাৰ ফেভাৰেট মুৰ্গী লোকেল মুৰ্গী স্পেচিয়েলি বাবু আৰু মোৰ কাৰণে কিনিলে ইফালে মাছ কাটি আছে ইফালে মাংস কাটি আছে কি যে হ'ব দেউতাৰ লগত তামোল দেখিলেই হ'ল আগতে ৰখি যায় দেই আৰু আমি এতিয়া খাহীৰ ছাগলী ল'বলৈ আহিছোঁ দেউতাৰ ফেভাৰেট ভাত চাত নোখোৱাকৈ আহিছোঁ গাইছ এণ্ড গা চা ধোৱা নাই একদম গা চা কেম্বা লাগি আছে ৰ'দখনত এইটো হ'ল আমাৰ ৰবীন দাদা মৰমৰ ইয়াতে লগ পালোঁ গোপাল বজাৰতে ঘৰ এণ্ড গাইজ মই ঘৰ আহি পিনে গা পা ধুলোঁ ইপিনে আমাৰ দেউতাই দুপৰীয়া সাজ ৰান্ধিছে চিলি চিকেন ছাৰক চাহ খাবলৈ দিলোঁ নাখালে এণ্ড আমি ইপিনে ভাত খাবলৈ ওলালোঁ ভাতকেইটা খায়েই সিহঁতে বজাৰত গৈছিল চ' বিহু বুলি গেঞ্জি কিনিলে আৰু আমাৰ বাবে মাস্ক মই এতিয়া কমলা টেঙা আৰু চকলেট খাইছোঁ এই গাইজ চ' এতিয়া মই তলত যাওঁ মানে দেউতাই মেজিটো বনাই আছে এণ্ড কাষত জুইও ধৰিছে চ' বলক তাতে যাওঁ আৰু দেউতাই ইপিনে মেজিটো বনোৱা আৰম্ভ কৰিছে বাবু হেল্পাৰ হৈছে ইপিনে আন এটা মেজি বনাই থৈ দিছে পংকজ খুৰাই আৰু আন এটা দেউতাই বনাই আছে এণ্ড ইপিনে আমি জুই ধৰি আছোঁ এই বিহু বুলি ক'লে গান চান নুশুনিলে অকণমান ভাল নালাগে চ' বাবুহঁতৰ ডেকটোও আনিলোঁ এই কিন্তু বহুত যন্ত্ৰণা দিছে দেই মানে ব্লুটুথ কানেকশ্যনেই হোৱা নাই পিছত কানেকশ্যন হৈছিল বাৰু এজন মানুহে কৰি দিছিল এণ্ড দেউতাই এতিয়া বকুল গছৰ পাতবিলাক ছিঙি আছে এনেকৈ জুইত জাপি দিলে একদম বোমাৰ দৰে শব্দ উঠে আপোনালোকে শুনকচোন শব্দটো এণ্ড গাইজ বাবুক যে শিকাই দিছিলোঁ স্কুলিকৰ বাবে ডেন্সটো সি এতিয়া ডেন্সটো কৰি আছে আৰু এন্ধাৰত দেখা পোৱা নাই 9:30 হ'ল এতিয়া আমি ঘৰলৈ যাওঁ বকুল কেঁচাই আছে এতিয়া ইংকি পিংকি পংকি দিওঁতে বহুত টাইম গৈছে মানে ব্লুটুথ কানেকশ্যনেই হোৱা নাছিল এতিয়া অফ কৰিলোঁ এতিয়া ভিতৰত থৈ দিম এতিয়া দেউতাই মাছ ভাজিছে তাৰপিছত আমাক দিলে এইবিলাক মাছ খাবলৈ মই আৰু আঞ্জাত মাছ দিয়াতকৈ এনেকৈ ভাজা মাছ বেছি ভাল পাওঁ ইপিনে দেউতাই আঞ্জা বনাইছে আৰু মই ইপিনে ক্ৰীম খাইছোঁ গাইজ এতিয়া 11টা বাজিল ভাত খোৱা নাই বাৰু এণ্ড মই এতিয়া এডিট কৰি আছোঁ চাৰ্জত লগাই ফোন এণ্ড গাইজ বেলেগ একো নহয় দিনটো বহুত কষ্টত গ'ল ভৰি একদম বিষাই আছে এণ্ড প্ৰতিটো মুহূৰ্ত মই কেমেৰা অন কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ বাবে এই গোটেইখিনি দেখুওৱা নাই আৰু মাছৰ ভিডিঅ' ফটো কিমান দেখুৱাম আপোনালোকেতো উৰুকাৰ বজাৰ কৰিছে ন কিন্তু মোৰ দিনটো কেনেকৈ স্পেণ্ড কৰিলোঁ কেনেকৈ গ'ল সেইটো আৰু ব্লগ হিচাপে দিছোঁ আপোনালোকক তো এইখিনি এইটো ভিডিঅ'ত লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট একদম ভালকৈ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব বঢ়াই দিয়ক সেইখিনি আৰু এয়া ছাগলীৰ মাংস আৰু এয়া মাছ আৰু সেয়া হ'ল দালি চ' আমি ভাত খাওঁ এতিয়া এইখিনিতে ভিডিঅ'টো সামৰিছোঁ বাই বাই গাইজ